কবিতাৰ শিৰোনাম আখৰ। কবি বংশী বৰা। তোমাক কেৱল স্পৰ্শ কৰি ভাল লাগে, নিশ্চয় এনে কথা হ'ব নোৱাৰে। এই আপাহতে প্ৰেমৰ এটা বাট নিজাকৈ উলিয়াই লওঁ। চকুত সানি লওঁ ৰেখাচিত্ৰৰ ৰং, মুখত ফুটি ওলাই শব্দ, হয় ইয়াৰ উচ্চাৰণতে ৰূপান্তৰ আহে। এই অনুভৱৰ অন্তত ডাৱৰ ফালি আহে ৰ'দ, মন মগজুত ফলৰ বাগান। এই সুগন্ধিৰ বাবেই জীয়াই আছে মানুহ, পোহৰৰ অন্ন পানী লৈ। আৰু মানুহ জীয়াই থাকিব মহাপ্ৰলয়তো, কাৰণ মহাবিপ্লৱ হয় পৃথিৱীয়ে জয় শব্দ ছটিয়াই। ৰ'দ অহাৰ ইতিহাস নতুন নহয়, মানুহ ৰ'দৰ সন্তান। কেৱল মানুহেই কৰে অনুনাদিত শব্দ সন্ধান। মানুহেই শিলত আৰু গছৰ বাকলিত আঁকিছিল জীৱদেহৰ মুখা, দাঁত, নখ, হাত ভৰি, ভোকৰ পেট, প্ৰেমৰ চকু, বাসনাৰ ফুল, বাখৰুৱা সপোন। এনেকৈ এদিন আগলি কলপাতত সানি দিছিলোঁ কেহেৰাজৰ ৰস, পাখি কলমত জোনবেলিৰ ছবি। তুমি জিলিকি পৰিছিলা, ৰচনা হৈছিল মাটিৰ কলাভূমি। এতিয়া ৰ'দ, সৰ্বত্ৰ তুমি। তুমি চকুৰে তোমাক স্পৰ্শ কৰিলেই আহে ৰ'দ, পোহৰৰ বৰষুণ। সেয়েহে তোমাক স্পৰ্শ কৰি ভাল লাগে, তুমি আছা বাবেই নিঃসংগ নহওঁ।